নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে ৰবিবাৰ আৰু আজি এতিয়া বাজিছে ৰাতিপুৱা 7:30 আৰু মই গৈ আছোঁ গাড়ীখনত তেল ভৰাবলৈকে। আচলতে গাড়ী মই শিকি আছোঁ আৰু আপোনালোকক মই জনোৱা নাছিলোঁ, 2 সপ্তাহ হৈ গ'ল শিকিবৰ কাৰণে। অলপ পাৰা হৈছোঁ, কিন্তু বেছি ভিৰ ভ্ৰান্তিত চলোৱা নাই এতিয়ালৈকে। আৰু আজি 7:30 অকণমান গাড়ী চাড়ী বেছি দেখিছোঁ, তো সেইকাৰণে আজি ৰবিবাৰ কাৰণে অকণমান দেৰিকৈ ওলালোঁ। এনেই 5 বজাতে প্ৰেক্টিছ কৰোঁ আৰু মোক গাড়ী শিকাইছে আমাৰ ওচৰৰে এজন ল'ৰাই, ধনেশ্বৰ তাৰ নাম। আৰু আপোনালোকে যদি কোনোবাই গাড়ী শিকিব বিচাৰি আছে আৰু আপোনালোক যদি ৰঙিয়াৰ হয় তেনেহ'লে মোক কণ্টেক্ট কৰি ল'ব। মোক যোনে শিকাই আছে তেওঁৰ ফোন নম্বৰটো দি দিম। এতিয়া মই গাড়ীখনত তেল ভৰাই ৰঙিয়া বইজ হাই ছেকেণ্ডেৰী ইফালে ওলাই মুৰৰা আমাৰ ঘৰলৈকে আহিম। আৰু মোক গাড়ী শিকাৰ বাবে মোৰ শহুৰ দেউতাই বহুতখিনি হেল্প কৰিছে, ৰাতিপুৱা জগাই দিয়া আৰু সদায় মোক গাড়ী আনোতেও তেওঁ লগতে আহে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাই 6টা বজাত উঠিলোঁ আৰু গাড়ী অকণমান শিকিলোঁ। টোটেল এতিয়ালৈকে 2 সপ্তাহমান গাড়ী চলালোঁ মই আৰু অলপ পাৰা হৈছোঁ। এতিয়া কৰিব লৈছোঁ, ঘৰ চৰ মুচি লওঁ। তাৰপিছত আজি এখন বিয়া আছে, মই আপোনালোকক দেখাই যাম। ইয়াত ঘৰ মুচিব লৈছোঁ। মই এডালেই ইউজ কৰোঁ আৰু ৰুমকেইটা মুচি লওঁ। এইটো হৈছে মোৰ ৰুম। ভালকৈ থকা নাই, এদিন মই হোম টুৰ দিম আৰু তেতিয়া আপোনালোকে চাই ল'ব। তেজুক মই এনেদৰে বিজি কৰি ৰাখিছোঁ, নহ'লে সি মোৰ পিছে পিছে ফুৰে আৰু এই গাড়ীখন পালে সি পূৰা একদম এনজয় কৰে। মূৰটো ধোৱা নাছিলোঁ, এয়া মূৰটো ধুই ল'লোঁ। আজি এখন বিয়াও আছে, মই আপোনালোকক আগতে ক'লোঁ। মই ৰাতিপুৱা এবাৰ ধুলোঁ গাটো, তাৰপিছত আকৌ ঘৰ চৰ মুচি এতিয়া আকৌ মূৰ ধুইছোঁ আৰু এবাৰ গা ধুলোঁ, চাফা কৰিলোঁ, বাথৰুম চাফা কৰিলোঁ আৰু তেজুক খুৱাই থলোঁ। আৰু এতিয়া কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম। আজি মই বনাবলৈ লৈছোঁ পানীলাওৰ খাৰ দিয়া আৰু লগত দিছোঁ শুকান মাছ। এয়া শুকান মাছখিনি বইল কৰি লৈছোঁ আৰু পানীলাও এনেদৰে কুটি লৈ এনেদৰে কেৰাহীত ভালদৰে ভাজি লৈছোঁ। আপোনালোকক মই থুলমূলকৈ জনাইছোঁ আৰু অকণমান খাৰ দি এইখিনি সিজিবলৈ দিম। চাব, ইয়াত হালধি নিদিব। আৰু এইফালে চাহ খাবলৈ মন গৈছে, দিনৰ 12:30 বাজিছে। এয়া আজিৰ খানা ৰেডি, মা আৰু মই দুয়ো মিলি লগাই বনাইছোঁ। ভাত খাই হৈ গ'ল, এতিয়া মই ধুই আছোঁ বাচন। এয়া বাচন ধুব লৈছোঁ, এনেদৰে লৈ লৈছোঁ পানীত। ইয়াতে বাচন ধুই লৈ লওঁ, আকৌ তাৰপিছত লগ পাইছোঁ। ভাত খাই বাচন ধুই আৰু আপোনালোকক ভিডিঅ' কৰি দেখুওৱা নহ'ল। এতিয়া মই যাবলৈ ৰেডি হৈছোঁ বিয়ালৈকে। গধূলি এতিয়া বাজিছে 5:30 আৰু মই বা আৰু ভিনদেউৰ লগত এতিয়া বিয়ালৈকে যাম। আৰু বিয়াত গৈ আপোনালোকক দেখাইছোঁ বিয়াখন। আচলতে বিয়াখন মোৰ বিয়াৰ কেমেৰামেনৰ হয় আৰু মোৰ বিয়াৰ কেমেৰামেনজন ভাল ফটো তোলে আৰু তেওঁ আমাৰ ৰিলেটিভছো হয়, পেহীৰ ল'ৰা। গতিকে আপোনালোকক এই বিখ্যাত কেমেৰামেনজনক আপোনালোকক দেখাই দিম, ভাল ফটো উঠাই। আৰু এতিয়া পালোহি বিয়া ঘৰ, আহি থকাতে আৰু ভিডিঅ' কৰা নহ'ল।
এইজনে হৈছে আমাৰ বিয়াৰ ফটোগ্ৰাফাৰ আৰু আজি তেওঁৰ নিজৰে বিয়া। তাৰোপৰি আমাৰ পেহীৰ ল'ৰাও হয় তেওঁ। আৰু ভিডিঅ' কৰা নহ'ল। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। অকণমান আগতে বিয়াৰ পৰা আহি পালোঁ মই, আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু তেজো টোপনি গ'ল। আকৌ আন এটা ভিডিঅ'ত আপোনালোকৰ সৈতে আকৌ লগ পাম। গতিকে আজিলৈ বাই বাই।